অসমৰ পৰ্যটন শিতানত আজি লৈ আহিছোঁ চানডুবিৰ বিষয়ে। প্ৰকৃতিৰ সুন্দৰ সৃষ্টি চানডুবি প্ৰকৃততে প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এটি হ্ৰদ। স্থানীয় ব্যক্তিসকলৰ মতে 1897 চনৰ ভূমিকম্পৰ ফলত এটি পাহাৰ ভূগৰ্ভলৈ সোমাই গৈ এই বিল বা ডুবিৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মতে এই বিলৰ তলত এতিয়াও সেই পাহাৰৰ অৱশেষ আছে। গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 65 কিলোমিটাৰ দূৰত্বত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত হৈ আছে চানডুবি। গুৱাহাটীৰ পৰা চানডুবি অভিমুখে গৈ থাকোঁতে আপুনি প্ৰকৃতিৰ মনোৰম সৌন্দৰ্য সুধা পান কৰিব পাৰিব। চানডুবি অঞ্চলটো অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল। এই বিল সৃষ্টি সম্পৰ্কে কেইবাটাও মতবাদ আছে। প্ৰথম মতবাদ অনুসৰি খাচীসকলে এই বিলৰ পাৰত চান উবলেইৰ পূজা কৰিছিল। উবলেই মানে হ'ল ভগৱান। পিছত কালক্ৰমত উবলেই শব্দ হেৰাই গৈ চানডুবি হ'ল। দ্বিতীয় মতবাদ অনুসৰি চান্দ সদাগৰে এই বিলৰ পাৰতে ডিঙা বান্ধিছিল। তেওঁৰ নামেৰেই কালক্ৰমত চানডুবি হ'ল। শেষৰ মতবাদ অনুসৰি এজন ব্ৰিটিছ অফিচাৰে এই বিলৰ নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ আহোঁতে বিলৰ সিপাৰে ডুব যাব খোজা জোন দেখি এই বিলৰ নাম চানডুবি দিয়ে। যিয়েই নহওক এই বিলৰ অপৰূপ নৈসৰ্গিক শোভাই আপোনাকো আকৰ্ষিত কৰিব। চাৰিওফালে জয়ন্তীয়া পাহাৰ আৰু অসমৰ পাহাৰসমূহে আগুৰি থকা এই বিলত নৌকা ভ্ৰমণৰ সুবিধা আছে। ভ্ৰমণকাৰী সুৰক্ষাৰ বাবে লাইফ জেকেট পিন্ধাৰ নিয়ম। এই বিলৰ দাঁতি কাষৰতে গঢ় লৈ উঠিছে বহুকেইটা নিশা কটাব পৰা কটেজ। বিষয়ে মানে এতিয়া কেনেকুৱা চলিছে? এতিয়া লকডাউন খোলাৰ পৰা মানুহ আহি আছে। এতিয়া মানে মানুহ বেয়া নহয়, আহি আছে। একচুৱেলি কেম্পবিলাকতো ফুলেই হৈ আছে তেনেকৈ আৰু। ইটো চাইডে কি আছে? সেইবিলাক ৰিজৰ্ট হয়। স্থানীয় ৰাভা জনগোষ্ঠীৰ লোকসকলৰ লগত মত বিনিময় আপোনাক আপ্লুত কৰিব। চানডুবি কেৱল এটা ডুবি নহয়, ই হৈছে সংস্কৃতিৰো মিলনভূমি। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডে আসাম।